যদি আমাৰ ভাষাটো যিসকলে ইমান দিন অসমীয়া অসমীয়া কৈ আছিল, এতিয়া যেতিয়া ক'লে নৰেন্দ্ৰ মোদীয়ে যে মই মেডিকেলো অসমীয়া ভাষাত পঢ়াই দিম, তেতিয়া কয় এইটো হ'ব জানো? আৰে মোদী হেতু মুমকিন হে। যদি মোদীয়ে কৈছে কাম হ'বই, আমাৰ ভাষা সংস্কৃতি আমি ৰক্ষা কৰিমেই। অকল সেয়ে নহয়, অসমীয়া ভাষা ৰক্ষাৰ লগে লগে আমি আৰু কাক ৰক্ষা কৰিব লাগিব? মিচিং, বড়ো, ৰাভা, দেউৰী, আমাৰ যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা আছে, তেওঁলোকৰ ভাষা, কৃষ্টি, কলা, সংস্কৃতিও আমাৰ অসমৰ সমাহিত জাতীয় সম্পদ। আজি সেইবাবে আমাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে অকণমান সময়ৰ ভিতৰতে ক্লাছ 5লৈকে মিচিং ল'ৰা এজনে মিচিং ভাষাত পঢ়িব, দেউৰী ল'ৰা এজনে দেউৰী ভাষাত পঢ়িব, বড়ো ল'ৰা এজনে বড়ো ভাষাত পঢ়িব, ৰাভা ল'ৰা এজনে ৰাভা ভাষাত পঢ়িব, কাৰ্বি ল'ৰা এজনে কাৰ্বি ভাষাত পঢ়িব। ইয়াৰ ফলত কি হ'ব যে অহা বছৰৰ ভিতৰত 43,000 নতুন শিক্ষকৰ নিযুক্তি হ'ব, 43,000 নিবনুৱাই কৰ্মসংস্থাপন পাব, আৰু আমাৰ কলা, কৃষ্টি, ভাষা, সংস্কৃতি আমি ৰক্ষা কৰিব পাৰিম। এফালে আমি কৈছো ক্লাছ 10লৈকে অসমীয়া পঢ়িব লাগিব, ক্লাছ 5লৈকে নিজৰ মাতৃভাষাত পঢ়িব লাগিব। আৰু আজি আমি যিসকলে কয় যে বিজেপিয়ে অসমীয়াক চিন্তা কৰা নাই, তেতিয়া মই তেওঁলোকক ক'ব খোজো যে 15 বছৰ যদি আজি কংগ্ৰেছ আছিল, কংগ্ৰেছে কিয় মাতৃভাষাক তেওঁলোকে নকলে যে মাতৃভাষাক পঢ়াবই লাগিব? আজি তেওঁলোকে জনজাতীয় কলা, কৃষ্টি, ভাষা কিয় ৰক্ষা কৰিব নোৱাৰিলে? আজি কংগ্ৰেছৰ দিনত একো কাম নহল, তেওঁলোকৰ খালি কাম হৈছে যে বদৰুদ্দিনক উঠোতেও তেল মাৰা, শুওঁতেও তেল মাৰা, তেওঁলোকৰ আৰু কোনো কাম নাই। এনেকুৱা আজি অসমত অৱস্থা হৈছে। কালি বদৰুদ্দিন আজমল ডাঙৰীয়াই বটদ্ৰৱাত মহাপুৰুষ শংকৰদেৱৰ বিষয়ে যিখিনি ক'লে, তাৰ পিছত মোৰ আজমললৈকে বেয়া লগা নাই। মই তাৰ পিছতে কংগ্ৰেছ কেইটাক ভাবিছো যে তহঁতৰ কি আছে, কিবা পৰিচয় আছে নে নাই এতিয়াও যে কংগ্ৰেছ কৰি আছ? যেতিয়া মহাপুৰুষ শংকৰদেৱক ইমান বেয়াকৈ ক'ব পাৰে, বটদ্ৰৱাৰ মাটি দখল কৰিলে, কাজিৰঙাৰ মাটি দখল কৰিলে, দিনে ৰাতিয়ে গড় মাৰিলে, গড়ৰ খৰ্গ ব্যৱসায় কৰিলে, আজি তেওঁলোকে কয় চৰকাৰ পৰিৱৰ্তন কৰিব লাগে। চৰকাৰ তৰকাৰ পৰিৱৰ্তন নহয়, কংগ্ৰেছ এইবিলাককে মানুহে ব্ৰহ্মপুত্ৰত পেলাই দিব আৰু বেছি দিন থাকিলে, হয়নে নহয়? চৰকাৰ তৰকাৰ পৰিৱৰ্তন নহয়, পৰিৱৰ্তন কংগ্ৰেছৰহে কৰিব লাগিব। কংগ্ৰেছ বিলাকক ভালকৈ গা পা ধুৱাই সিহঁতৰ গাত যি বদৰুদ্দিন আজমল গোন্ধাই আছে এইবিলাক চাফ কৰাই দিব লাগিব, যাতে বদৰ বদৰ গোন্ধাই নাথাকে। আৰে ধৰিলে ৰিপুণ বৰাক দেখিলে দূৰত লাগে এনেকুৱাই বদৰ বদৰ গোন্ধাই আছে, মইতো ওচৰতে নাযাওঁ, মইতো দেখিলে দূৰে দূৰে থাকো। এনেকুৱা এতিয়া গোন্ধাব লাগে, সত্ৰৰ সুবাস, মন্দিৰৰ নিৰ্মালী, এনেকুৱা গুণবোৰ আহিব লাগে। কংগ্ৰেছক দেখিলে বদৰ বদৰ গোন্ধাই থাকে। আৰে য'ত ইয়াতে তই এনেকে থাকিলে কেনেকে হ'ব? আজি এওঁলোকে কয় যে বদৰুদ্দিন আজমলক আমি লগত মিত্ৰতা কৰিম, চৰকাৰ কৰিম। কৰি থাক চৰকাৰ, অসমততো চৰকাৰ নহয়, বাংলাদেশতহে এইবোৰ চৰকাৰ হ'ব, হ'ব হয়নে নহয়? অসমত এইবোৰ চৰকাৰ হ'ব নেকি কেতিয়াবা? হ'ব নেকি? সেইকাৰণে মোক জাৰ্নেলিষ্ট বিলাকে সোধে, ছাৰ এওঁলোকেতো মিত্ৰতা কৰিলে, মহাজোঁট কৰিলে। মই বোলো হয় হয়, বৰ চিন্তাৰ কথা দেই, মহাজোঁট কৰিলে। ছাৰ এইবাৰ বিজেপি নাহিব নেকি? মই বোলো বৰ ডাঙৰ কথা হ'ল দেই। হয় হয়, আপুনি ঠিকে কৈছে। লাষ্টত মই কওঁ চব ঠিকে আছে, খালি এওঁলোকৰ চৰকাৰটো আৰু অসমত নহয় বাংলাদেশতহে হ'ব, গতিকে আমি কিয় ইমান চিন্তা কৰোঁ, হয়নে নহয়? ইহঁতৰ কামে ৰাতিপুৱা শুই উঠোতেও বাংলাদেশ, শুওঁতেও বাংলাদেশ, আৰু বেলেগ একো কাম নাই। ৰাইজ, এই কংগ্ৰেছ চৰকাৰখনে এনেকুৱা এটা অৱস্থা কৰিছিল, মানুহকতো বাদ দিয়ক, গড় কেইটাও ভাল কৰি জীয়াই থাকিব নিদিছিল। আজি একোটা ACS APSCৰ চাকৰি পাবৰ কাৰণে 1 কোটি টকাকৈ ঘোষ দিব লাগিছিল। আজি কিমান ভাল লাগে চাওকচোন, ৰিক্সাৱালা ঠেলাৱালা ল'ৰা ছোৱালীয়ে যি DSP হৈছে, অফিচাৰ হৈছে, ভাল লাগে নে নাই? আগতে যেতিয়া আমি DSP বিলাকক লগ পাওঁ, গুড মৰ্ণিং ছাৰ, তাৰমানে ইংলিছ স্কুলটোলত পঢ়ি আহিছে, আজিকালি DSP বিলাকক লগ পালে নমস্কাৰ ছাৰ, ভাল লাগে শুনি। তাৰমানে গম পোৱা যায় যে দুখীয়া পৰিয়ালৰ ঘৰৰ পৰা পঢ়া শুনা কৰি চাকৰি পাইছে। আজি যদি আমি দুখীয়া মানুহৰ জীৱনৰ কাৰণে যদি কিবা এটা কৰি থৈ যাব নোৱাৰো,
আজি যদি APSC ACSত চাকৰিৰ কাৰণে 1 কোটি টকা দিব লাগে, ল'ৰা ছোৱালীয়ে কিয় পঢ়িব কওকচোন? মাষ্টৰৰ কাৰণে টকা দিয়ক, পুলিচৰ কাৰণে চাকৰি দিয়ক, SI কাৰণে চাকৰি দিয়ক। এইবিলাক ব্যৱস্থাৰ আজি আমি পৰিৱৰ্তন কৰিছো। 70 বছৰৰ গেলা পচা অকণমান সময় লাগে, কিন্তু আজি আমি খুব ধুনীয়াকৈ নিকা কৰি কৰি লৈ আহিছো। আৰু 5টা বছৰ যদি আমি ধৰি ৰাখিব পাৰো, অসম ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত হ'ব, তাত কোনো সন্দেহ নাই। আজি যদি এই পশ্চিম খাৰকটিত যদি দলং হ'ব পাৰে, তাৰ মানে অসমৰ উন্নতি হ'ব পাৰে। সেই সম্ভাৱনা, সেই সপোন আজি আমি সকলোৱে দেখিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজি ভাৰতীয় জনতা পাৰ্টিৰ এই সভাত, বিজয় সংকল্প সভাত আপোনালোকে উপস্থিত থাকি আমাক যি আশীৰ্বাদ দিলে, তাৰ বাবে মই আপোনালোকক কৃতজ্ঞতা জনাইছো। আমি অসমখনক বচাব লাগিব, সভ্যতা সংস্কৃতিক আমি বচাব লাগিব, অসমখন উন্নয়নৰ পথত লৈ যাব লাগিব, বিকাশৰ পথত লৈ যাব লাগিব। আপোনালোকে আমাক আশীৰ্বাদ কৰিব, আপোনালোকে আমাক সহায় কৰিব, সহযোগিতা কৰিব। আৰু আমি যদি ভুলো কৰোঁ, আপোনালোকে আমাক ৰাস্তা দেখুৱাব। কাৰণ আমাৰ উদ্দেশ্য আপোনালোকৰ লগত থকা, আপোনালোকৰ ঘৰৰ পদূলিত থকা নহয়, আপোনালোকৰ হৃদয়ত বাস কৰাৰ, আপোনালোকৰ হৃদয়ত থকাৰ সপোন আমাৰ বুকুৰ মাজত আছে। আশীৰ্বাদ কৰিব ৰাইজ। আজি দিনটো লখিমপুৰতে থাকিম, অলপমান চাইকেলো চলাম, ৰাইজৰ লগত কথা পাতিম। ডেকা ল'ৰাবিলাক যাব লাগিব দেই, যাবনে নাই? চবে যাবনে নাই? চববিলাক যাব লাগিব, আৰু ভাগিনবিলাকতো বেছিকৈ যাব লাগিব, ঠিক আছে নহয়? গতিকে সকলো যাব লাগিব। আৰু 2-4খন মিটিং আছে, ইলেকশ্যনৰ সময়ত আকৌ আহিম। বিজেপিক যেনে তেনে জিকাব লাগিব। জিকাম নে নাই বিজেপিক? পদুমত ভোট দিম নে নাই? দিমতো। বেলেগ চিন লাগিব নে পদুম লাগিব? বেলেগ চিন লাগিব নে পদুম লাগিব? একদম ধুনীয়াকৈ দেখুৱাই দিছে, বৰ মৰম লাগিছে, হয়নে? বাইদেউহঁতে আৰু বেছি মৰম কৰি দেখুৱাইছে, সেইকাৰণে বেছি ভাল লাগিছে। ঠিক আছে, আকৌ লগ পাম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে